আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত অসমৰ পৰা টিকট দিয়া উত্তৰ প্ৰদেশৰ সঞ্জয় সিঙৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে অসমৰ বিভিন্ন দল সংগঠনে। অসমৰ বাহিৰৰ ব্যক্তিক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব দি কংগ্ৰেছ দলে অসমবাসীক চূড়ান্তভাৱে অপমান কৰাৰ প্ৰতিবাদত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী আজি ৰূপায়ণ কৰে। কংগ্ৰেছ হাইকমাণ্ড সোনিয়া গান্ধী, কংগ্ৰেছৰ উপসভাপতি ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ সহদেহ গুৱাহাটীৰ ৰাজপথত ভ্ৰমণ কৰোৱা হয়। ৰাম নাম সত্যহে ধ্বনিৰে আগবাঢ়িছে এই শোভাযাত্ৰা। কংগ্ৰেছ দলে খিলঞ্জীয়া অসমীয়াক অপমান কৰিছে বুলি অভিযোগ কৰি সদৌ गुवाहाटी छात्र संस्थार उपदेष्टा हिमंत ठाकुरियाई कय, कांग्रेस का जो नेतृत्व है, जो सोनिया गांधी, राहुल गांधी जो असम को जो नेग्लेक्ट करके उन लोग का जो उत्तर प्रदेश से जो आदमी भेज के राज्यसभा के लिए प्रेरण किया है, उसको हम लोग असम वासी की तरफ से ये विरोधिता कर रहा है। क्योंकि हम लोग का यहाँ में बहुत सारे लोग हैं, सफिशिएंटली वी हैव गॉट लॉट्स ऑफ पीपल। हम लोग का यहाँ टैलेंटेड पीपल है, वेल एजुकेटेड पीपल है, लेकिन हम लोग का जो हम लोग का अपना जनता को नेग्लेक्ट करके उन लोग ने बाहर से जो आदमी भेज के जो ये काम किया है, इसको हम तीव्र भाषा से निंदा करते हैं। और हम ये मांग उठाते हैं कि जो राज्यसभा का जो सीट है उसमें हम लोग का इंडिजिनस पीपल को रिप्रेजेंट करना चाहिए, ताकि हम लोग का प्रॉब्लम है वो प्रॉब्लम राज्यसभा में हाईलाइट हो, नेशनल लेवल में हाईलाइट हो। लेकिन वो ऐसा नहीं करके जो उन लोग ने उत्तर प्रदेश से लेकर लाया है, इसको हम तीव्र मतलब विरोधिता करते हैं। निजर निजर चकी बचाबले प्रदेश कांग्रेसर नेतृत्व और मुख्यमंत्री हिंदी बलयर ओसरत आठु लैसे बुली अभियोग करी गुवाहाटी छात्र सन्थार सभापति रोजमिल आलिये कय, आज सदৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটী মহানগৰীত কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী, উপসভাপতি ৰাহুল গান্ধী আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ভুৱনেশ্বৰ কলিতাৰ এই আমি শৱদেহ লৈ যাত্ৰা কৰিছোঁ। আৰু মূল কথাটো হৈছে যে অসমৰ ৰাজ্যসভাৰ আসনৰ বাবে বাহিৰৰ প্ৰাৰ্থী এগৰাকীক নিৰ্বাচিত কৰি পঠিওৱাৰ যিটো নেকি পৰিকল্পনা, অসমৰ খিলঞ্জীয়া জনসাধাৰণ যথেষ্ট অভিজ্ঞ, সেই অভিজ্ঞ জনসাধাৰণক এই পদত অধিষ্ঠিত নকৰি বাহিৰৰ পৰা এগৰাকী প্ৰাৰ্থীক আনি যি দিছে, এই কাৰ্যক আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। আচলতে তৰুণ গগৈ ডাঙৰীয়া আৰু ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই দিল্লীৰ ওচৰত আঁঠু লৈছে। তেওঁলোকৰ চকী বৰ্তাই ৰখাৰ স্বাৰ্থত অসমৰ জনসাধাৰণক প্ৰতাৰণা কৰি ৰাজ্যসভাৰ আসনত এগৰাকী বাহিৰৰ প্ৰাৰ্থীক যি তেওঁলোকে নিৰ্বাচিত কৰি পঠিওৱাৰ যিটো পৰিকল্পনা লৈছে, এই কাৰ্য কোনোপধ্যে মানি লোৱা নহ'ব। আৰু যদি তেওঁলোকৰ লাজ আছে তেনেহ'লে এই যি কাৰ্য কৰিছে এই কাৰ্য প্ৰতিহত কৰি অসমৰ এজন খিলঞ্জীয়া জনসাধাৰণক, খিলঞ্জীয়া ব্যক্তিক তেওঁলোকে ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠিওৱাৰ ব্যৱস্থা কৰক। শোভাযাত্ৰাটি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে কাছাৰী ঘাটত উপস্থিত হয় আৰু আটাইকেইজনৰ শৱদেহ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়ে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, সেন্টিনেল নিউজ, গুৱাহাটী।